নাম হল আপনার জৌরদি যিনি মারা গেছি ইয়ার শিয়ালমারিত ঘর তো আমিও ইমান গম নাপাওঁ মই মুকালমাতে আছিলোঁ মুকালমাৰ পৰা ঘৰত গুচি যাই পেলাই শুনো যে হাবিজুৰে তাৰ জহিৰুদ্দিনক গল কাটি দিছে। হাফিজুৰ কি হয় জৰুৰী? হাবিজুৰ তাৰ ভণ্টিৰ জোহাই মানে শুনি যোৱা শুনি জোহাই। কি কাৰণে কাটিলে? এতিয়া তাহাঁতৰ মানে হাবিজুৰে দুটা বিয়া পাতিছে, দুটা বিয়াৰ পাতাৰ কাৰণে দুটা তিৰি থাকিলে অলপ ঝামেলা হয়, গণ্ডগোল কৰে। সেইকাৰণে সি চাবা গেছি যে কিহৰ কাৰণে গণ্ডগোল কৰি আছ। এইখিনি কওঁতে সিহঁতে বোলে চাকু আৰু ডেগাৰ চেগাৰ লৈ এইবিলাক মানে কপালত ফুটা কৰি দিছে আৰু গলখিনি কাটি দিছে। এতিয়া ডেগাৰেদি কাটছি নেকি? মৃত্যু হৈছে হয়, ইয়াৰ মৃত্যু হৈছে। এতিয়া মোকালমাত লৈ আহিছোঁ, আমি লগত আহিছোঁ। এতিয়া মৃত্যু হৈছে। জহুৰুদ্দিনৰ ভণ্টি বিয়া পাতিছে। বিয়া পাতিছে। তেওঁ প্ৰথম এওঁৰ ভণ্টি বিয়া পাতিছে নে বেলেগ এজন? এইটো প্ৰথম, এইটো ডাঙৰ, এইটো প্ৰথম। পিছত আৰু এটা বিয়া পাতিছে আপোনাৰ 2 মাহ অলপ বেছি হ'ল। তাৰ কাৰণে সিহঁতৰ সেইকাৰণে দুটা কাজিয়া হ'ল। তাৰ ঘৰ ক'ত? তাৰ ঘৰ তাতে এটা এফালে তাৰ ঘৰ আৰু পশ্চিমে দিকে এই জহুৰুদ্দিনৰ ঘৰ। ঠাইখিনিৰ নাম কি জেগাত? কুৰিয়ামাৰি শিয়ালমাৰি। হাবিজুৰে আৰু এনেই মানে খেতি চেতিও নকৰে সেনা মানে কাম চাম কৰা। হা এতিয়া বৰ্তমান আমি হ'লে গম পোৱা নাই খবৰ দিয়াটো। মেডিকেলত লৈছে? মেডিকেল লৈ আহিছোঁ আমি মুকালমত মেডিকেলত লৈ আহিছোঁ। শিয়ালমাৰীৰ পৰা আনিছোঁ। ওচৰৰ পৰা। ডক্টৰে কি কৈছে? ডক্টৰে আমি ভিতৰত যাব পৰা নাই। মৃত্যু বুলি কৈছে। মৃত্যু বুলি কৈছে।